কেন্দ্ৰীয় মন্ত্ৰালয়ৰ তথ্যই উদঙাইছে অসমৰ বিজেপি চৰকাৰৰ ব্যৰ্থতা। বিগত 30 নৱেম্বৰলৈকে ৰাজ্যত পঞ্জীয়নভুক্ত 40 লাখ নিবনুৱা। চাকৰিৰ অভিলেখৰ কথা কোৱা বিজেপিৰ দিনত নিবনুৱাৰ ভয়াৱহ ছবি। পঞ্জীয়নভুক্ত নিবনুৱাৰ 40 লাখৰ 75% নাই কৰ্মসংস্থাপন। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসমৰ বিজেপি চৰকাৰে 1 লাখতকৈ অধিক চাকৰি বা কৰ্মসংস্থাপন দিয়াৰ কথা কৈ আহিছে। পূৰ্বৰ চৰকাৰক সমালোচনা কৰি বিজেপিয়ে কৰ্মসংস্থাপন দিয়াৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰা বুলিও জাহিৰ কৰি আহিছে। তেনে প্ৰেক্ষাপটত স্বয়ং বিজেপি চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰালয়ৰ তথ্যই উদঙাইছে অসমৰ ভয়াৱহ নিবনুৱা সমস্যাৰ কথা। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী মনসুখ মণ্ডাভিয়াই লোকসভাত দাখিল কৰা শেহতীয়া তথ্য অনুসৰি বিগত 30 নৱেম্বৰলৈকে অসমত মুঠ পঞ্জীয়নভুক্ত নিবনুৱা 40,48,164 গৰাকী। 29,72,045 গৰাকী নিবনুৱাৰ নাই কৰ্মসংস্থাপন। স্থায়ী বা অস্থায়ীভাৱে নিয়োজিত 10,76,119 গৰাকী, অৰ্থাৎ পঞ্জীয়নভুক্ত নিবনুৱাৰ 75% নিবনুৱাই কামৰ পৰা বঞ্চিত। শ্ৰম মন্ত্ৰালয়ৰ অধীনস্থ নেশ্যনেল কেৰিয়াৰ ছাৰ্ভিচ পৰ্টেলৰ তথ্য অনুসৰি কামৰূপ জিলাত সৰ্বাধিক 1,70,968 গৰাকী পঞ্জীয়নভুক্ত নিবনুৱা। যোৰহাট জিলাত 1,51,452 গৰাকী পঞ্জীয়নভুক্ত নিবনুৱা। কামৰূপ মহানগৰত 1,50,968 গৰাকী পঞ্জীয়নভুক্ত নিবনুৱা। ডিব্ৰুগড় জিলাত সৰ্বাধিক 1,50,976 গৰাকী পঞ্জীয়নভুক্ত নিবনুৱা। কামৰূপ জিলাত সৰ্বাধিক 1,70,968 গৰাকী পঞ্জীয়নভুক্ত নিবনুৱা। দৰঙত 1,19,982 আৰু কাছাৰত 1,18,057 গৰাকী। লখিমপুৰত আছে 1,30,317 গৰাকী আৰু তিনিচুকীয়াত আছে 1,09,639 গৰাকী। ঠিক একেদৰে গোলাঘাটত 1,05,688 গৰাকী, শিৱসাগৰত 1,09,186 গৰাকী, ধেমাজিত 85,957 গৰাকী আৰু বিশ্বনাথত 46,465 গৰাকী পঞ্জীয়নভুক্ত নিবনুৱা আছে। মন কৰিবলগীয়া যে অসমত নতুনকৈ 2,09,475 গৰাকী নিবনুৱাই কৰিছে পঞ্জীয়ন। সদনত চলি থকা শীতকালীন অধিৱেশনৰ এই তথ্যই এতিয়া অসমত কিমান ভয়াৱহ ৰূপত নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈছে তাৰ এই প্ৰতিচ্ছবিখন দাঙি ধৰিছে। যি সময়ত হিতাধিকাৰী আঁচনিৰে সকলোকে সাঙুৰি লৈ ভোট অংকত ব্যস্ত হৈ পৰিছে, সেই সময়ত নিবনুৱাৰ এনে উদ্বেগজনক তথ্যই ৰাজ্যৰ ভৱিষ্যতলৈ আনিছে এক অশনি সংকেত। প্ৰথমে এটা বছৰতে লক্ষাধিক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল অসম চৰকাৰে, কিন্তু সেয়া হৈ নুঠিল। চৰকাৰৰ কাৰ্যকালৰ শেষ হোৱাৰ সময়ছোৱাত এতিয়া অসম চৰকাৰে 1 লাখতকৈ অধিক নিবনুৱাক সংস্থাপন দিয়াৰ কথা ঘোষণা কৰিছে যদিও ৰাজ্যবাসীয়ে যে প্ৰকৃত সমাধান লাভ কৰা নাই, স্বয়ং কেন্দ্ৰীয় মন্ত্ৰালয়ৰ তথ্যই জলজল পটপটকৈ প্ৰমাণ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম ডেইলি 24।